हेलो गाइस प्रथमते मोर एसरा यूट्यूब चेनेल आपलोक स्वागतम जनाइछु। আজি এটা আপোনালোকৰ মাজত নতুন ৰেচিপি ভিডিঅ' লৈ আছো। তো গাইস ভিডিঅ'টো সকলোকে চাই থাকিব। আজি গতিকে দেওবাৰ তো গাইস মই আজি ক'তো যোৱা নাই, সেইকাৰণে আজি মই নিজে ঘৰত সবজি ভাত বনাইছো। তো আজি ঘৰৰে সবজি দি মানে সবজি বনাইছো আৰু ঘৰৰ শাক পাচলি দিয়ে। তো গাইস ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই বহুত ধুনীয়াকৈ বনাইছো। আজি ঘৰত মানুহ আছে তথাপিও মই বনাইছো। আজি মা দেউতা বাইদেউ ঘৰো আছে, তাহাঁতক বনাব দিয়া নাই। তো আজি মই বনাইছো। গাইস ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইস এই পাচিটো কিয় লৈছো, এতিয়া মানে ঘৰত আলু অলপ খেতি কৰিছোঁ, আলু চব্জি খেতি কৰিছোঁ। তো তাকে আৰু অলপ ল'বলৈ আহিছোঁ। ঘৰৰ চব্জি দিয়ে মই আজি চব্জি বনাম। তো এই বাৰীত আহিছোঁ পাচিখন লৈ চব্জি উঠাবলৈ। এইটো হৈছে গেটখন চব্জিৰ, এইটো আলু বাগানখন। এতিয়া অলপমান ৰুইছোঁ আৰু বেছি ৰোৱা নাই। পিঁয়াজ আছে, আলু আছে, ৰহুন আছে। এতিয়া ইয়াৰ পৰা আলু খুন্দিম। কিমান ডাঙৰ ডাঙৰ মাংস হৈছে। বেছি লাইন ৰোৱা নাই আলু, 1 2 3 4 5 6টা। তো আলু বাগানত আহি গ'লোঁ আমি এই আলু খান্দিব। তো কিমান আলু হৈছে ময়ো নাজানো। আজি এই আলু খান্দি কেনে চব্জি বনাম আৰু মই এই আপোনালোকে চাই থাকিব। সৰু সৰু আছে, হোৱাই নাই, এই হোৱা নাই আলু ভালকৈ, সৰু সৰু আছে। পোক ধৰিছে আলুকেইটাত, এইকেইটা সৰু সৰু হৈ আছে। তো মাংস ইমান হোৱা নাই, আলুকেইটা ইমানটা মাংস হোৱা নাই, অলপ অলপ হৈছে আৰু হ'ব ধৰিছে। ইমান যিমান লাগে সিমান এটা লৈ লওঁ, গোটেই আৰু নুঘূৰাও আৰু পিছতো লাগিব দেচোন। সেইকাৰণে আৰু আজিৰ আঞ্জাৰ কাৰণে আৰু উঘূৰাও অকণমান, কেইডালমান গাছ উঘাই দিওঁ। এটা আলু নহয় আমাৰ ঠাইকেইটাত, মানে মাটিবোৰ ইমান এটা ঠিক নহয়চোন, বালি মাটি লাগে। সেইকাৰণে আৰু আলু ইমান এটা নহয় আৰু আমাৰ ইয়াতে। তো বেছি নুঠালোঁ, এইকেইটা উঠালোঁ আলু, যিখিনি লাগে সেইখিনি উঠালোঁ আৰু খাবলৈ আজিৰ কাৰণে, আজিৰ সাজটোৰ কাৰণে। তো গাইছ আমাৰ হৈ গ'ল আলু উঠোৱা। তো এইবোৰ হৈছে পিঁয়াজ পাত, পিঁয়াজ পাতো পিঁয়াজ পাত দিব লাগিব আলু। হৈ গ'ল। এতিয়া আলু পিঁয়াজ এটা ল'লোঁ, পিঁয়াজ পাতবোৰ তো হৈ গ'ল। দৰ্জাটো লগাই দিলোঁ। এতিয়া ৰান্ধিবলৈ আৰম্ভ কৰি দিম। এই ভিডিঅ'টো সকলোকে চাই থাকিব। ৰ'দ ডাৱৰীয়া, তো আজি ঠাণ্ডা লাগি আছে, জেকেট পিন্ধি আছোঁ। তো আজি মানে জুইত আলুটো পুৰা দিছোঁ, মানে জুইত মানে পিটিকি খাব লাগিব আলুটো, সেইকাৰণে নতুনলৈ জুইত পুৰা দিছোঁ। হোৱা নাই। আজি ময়ে ঘৰত চব্জি গোটেই ময়ে বনাইছোঁ। আজি ভাত চব্জি যিমান আছে ময়ে বনাইছোঁ। ঘৰত বাইদেউ ঘৰত থাকিও ময়ে বনাইছোঁ। আজি ময়ে বনাম বুলি সকলোকে, ঘৰৰ মানুহকেইটা ময়ে বনাই খুৱাম বুলি ভাবিছোঁ। আজি মই ঘৰত আছোঁ, তো ক'তো যোৱা নাই। তো ভিডিঅ'টো শেষলৈকে আমাৰ কুকাৰত ভাতো হৈ গ'ল। এতিয়া ভাত হৈ গ'ল আৰু আমাৰ শুকান মাছ আৰু কবি খাৰটো হৈ আছে। তো বেলেগ চব্জিবোৰো হৈ গৈছে বৰ্তমান। এইটো হৈছে শুকান মাছ আৰু বন্ধাকবি দি খাৰ বনাইছোঁ আজি ময়ে বনাইছোঁ। তো এতিয়া হৈ গ'ল খাৰৰ চব্জিটো। এতিয়া আমাৰ সকলো হৈ গ'ল। এতিয়া আমি খাবলৈ বাকী আছে, এতিয়া খাম। তো আলুটো পূৰা দিছিলোঁ, আলু হৈ গ'ল 4টা পূৰা দিছিলোঁ। ইয়াতে পিঁয়াজ দিলোঁ, এইটো হৈছে আলু চব্জিটো, নতুন আলুৰে আজি খাম। এইটো হৈছে আলুৰ চব্জিখন, এই বাঢ়ি আছে। কোনো ইয়াতে মছলা পাতি একো দিয়া নাই, চিম্পুলকৈ বনাইছোঁ আৰু মানে সিদ্ধ খোৱাৰ দৰে। এতিয়া আমাৰ খানা চানা চব হৈ গ'ল, এতিয়া যোগাৰ পাতি চব হৈ গ'ল। এতিয়া আমি গোটেই বস্তু সানি ল'লোঁ, চব ঠিক ঠাক কৰি ল'লোঁ। এতিয়া খাম আমি। তো গাইছ ভিডিঅ'টো চাই থাকক, আপোনালোক কোনটো কি হয় আপোনালোকক দেখাই আছোঁ। এইটো হৈছে শুকান মাছ আৰু বন্ধাকবি পাতেদি খাৰ বনাইছোঁ। আৰু এইটো হৈছে আপোনালোকে ক'ব নোৱাৰিব এতিয়া মাংস চব্জিৰ দৰে দেখিছে, কিন্তু মাংস চব্জি নহয়। এইটো হৈছে আলু আৰু শুকান মূলা আৰু আলু টমেটো দি বনোৱা হৈছে। এইটো মাংসৰ দৰে দেখিছে। আৰু এইটো হৈছে শুকান মাছ আৰু জলকীয়া আছে, পিঁয়াজ আছে। এইটো এটা ভাজি বনাইছোঁ, গোটেই ভাজিয়ে। আৰু এইটো হৈছে পিঁয়াজ লৈছোঁ। আৰু এইটো হৈছে আলু পিটিকা। এতিয়া যে আপোনালোক দেখালোঁ নহয়, এইটো আলু পিটিকা। আৰু এইটো হৈছে আলুৰ ঝোলে বনাইছোঁ। কোনো
এই মছলা টছলা দিয়া নাই আৰু বহুত ৰকম এনে সিদ্ধৰ দৰে বনাইছোঁ। এইটো হৈছে এইটো ভাত। এইখিনি বস্তুৰে মই এতিয়া খাম, মাটিতে বহি লৈছোঁ খাবলৈ। এইখিনি বস্তুৰে খাম, আপোনালোকে চাই থাকক। তো গাইছ এতিয়া খাব আৰম্ভ কৰিম। এই গোটেই বস্তু লৈছোঁ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি ভিডিঅ'টো ভাল লাগছে কমেণ্ট কৰিব, কমেণ্ট বক্সত নিশ্চয় জনাব আপোনালোকে। শুকান মাছ বহুত টেষ্টি হৈছে, বহুত টেষ্টি হৈছে। খোৱা দাৱা হৈ গ'ল। এইকেইটা আমাৰ ভাত খাবৰ বাবে কেনেকুৱা হৈ আছে। আৰে এতিয়া ভাত খাবৰ কাৰণে দেখিছানে, ইয়াত ভাত দিব লাগে, 3টাকৈ আছে। ভাত খোৱাৰ পিছত কি খায় আপোনালোকে জানে, তামোল পাণ আৰু চূণ লৈ ধুনীয়াকৈ এনেকা কৰি তো গাইজ ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পাইছে নিশ্চয় কমেণ্ট বক্সত জনাব।